এভৰিৱান মই মোৰ ইউটিউব চেনেলৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। চাওঁতে চাওঁতে ফাগুন মাহ সোমাল, 12চহৰীয়া ভাওনা পালেহি, মাত্ৰ মাজত 2টা দিন বাকী। আৰু আমাৰ সুস্মিতাৰ ভায়েকৰো বিয়া আছিলে, 10 দিনমান একদম বিয়াত ব্যস্ত হৈ থাকোঁতে গ'ল। বিয়াত খোৱা বোৱা ওপৰা উপৰি গোটেই চবৰে মানে একদম চিম্পুল খাদ্য এটা আজি বনাওঁ। সেই ভাবিলোঁ ৰেচিপিকেইটা আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ বুলিয়েই ভিডিঅ'টো আৰম্ভ কৰিছোঁ। ব'লকচোন পাকঘৰলৈ যাওঁ। কৰি লৈছোঁ মান ধনিয়া, মচন্দৰী, পদুনা দি কচু থোৰকেইডাল ভাজিম, জালুক, নহৰু, জলকীয়া, ইয়াত আদা এডোখৰ দিম আৰু ইয়াত মানিমুনি কুটি লৈছোঁ, সৰু আলু গুটিৰ সৈতে এইখিনি ভাজি এটা বনাওঁ। আৰু ইয়াত ঢেকীয়া, সৰু আলু গুটি গোটাই গোটাই দিম, এইখিনি মটৰৰ নিচিনাকৈ, পিঁয়াজ, নহৰু এইখিনি দি বনাম। আৰু কচুত এয়া কণবিলাহী দিম আৰু দাইলতো মচুৰ দালিত একদম পনীয়াকৈ বনাই এয়া মানে কণবিলাহীটো দিম। পিছত কেৰাহী এখন বহাই দিছোঁ, এতিয়া দালিকণ তেল মাৰোঁ। প্ৰেছাৰতে নিমখ হালধি দি মচুৰ দালি অকণ বহাই দিছিলোঁ। এইখিনি গৰম হৈ গ'ল, পাঁচফোৰণ কেইটামান দি দিছোঁ আৰু পিঁয়াজ অকণ, পাঁচফোৰণখিনি আৰু পিঁয়াজখিনি ৰঙচুৱা হৈ গ'ল। এতিয়া মই ইয়াত কণবিলাহী অকণমান পিটিকি লৈছোঁ, এইখিনি দি দিওঁ। বিলাহীখিনি আমাৰ ধুনীয়াকৈ সিজি গ'ল আৰু এতিয়া মই এয়া সিজাই লোৱা দালিখিনি দি দিছোঁ। আৰু এতিয়া গৰমত এই দুপৰীয়া এনেকৈ মচুৰ দালিত কণবিলাহী দিয়া দালিকণ খাই টেষ্টেই বেলেগ। আৰু প্ৰেছাৰ কুকাৰটোতে পানী অকণমান বহাই দিছোঁ। এতিয়া মই কচুকেইডাল অকণমান সিজাই লওঁ, 1 চিটি মাৰিলেই হৈ যাব। আৰু আমাৰ দালিখিনি 5 মিনিট উতলিলে, ধুনীয়াকৈ উতলিছে। পিঁয়াজ আৰু নহৰুখিনি দি দিছোঁ, এইখিনি অকণমান ৰঙচুৱা হোৱালৈকে ভাজোঁ। পিঁয়াজ নহৰুখিনি ৰঙচুৱা হৈ গ'ল। এতিয়া মই কুটি লোৱা মানিমুনিখিনি, আলুখিনি গোটেইখিনি দি দিম। আৰু ইয়াত জোখ অনুযায়ী নিমখ দিছোঁ, নিমখটো অকণ কমাই দিছোঁ, মানে মানিমুনিখিনি সিজিলে কমি যাব। আৰু হালধি আৰু কোনো মছলা নিদিওঁ, ইয়াত কেঁচা জলকীয়া এটা দিছোঁ খালি। এইখিনি গোটেই মিক্স কৰি 5 মিনিটমান হাই ফ্লেমত ভাজিম। তাৰপাছত ফ্লেমটো মিডিয়াম কৰি দি 15 মিনিটমান লাগিব। লেৰেলাই ভাজিলে খাই ভাল লাগে মানিমুনি ভাজিটো। আৰু এয়া মানিমুনি মোৰ পথাৰত হোৱা নাই, ঘৰৰে বাৰী চুকৰ পৰা বিচাৰি পেলাই আনিছোঁ। চব আজি থলুৱা খাদ্য। এতিয়া দুপৰীয়া সাজত মানে এইটো আহাৰ হ'লে মাছ মাংস নালাগে। আৰু ঢাকনাখন মাৰি দিছোঁ। মানিমুনিখিনি ইটো গেছত দি এইটো আন এটা কেৰাহী বহাই দিছোঁ। এতিয়া ঢেকীয়া ভাজিকণ বনাওঁ। এইখিনি আমাৰ গৰম হৈ গ'ল, এতিয়া পিঁয়াজখিনি দি দিছোঁ। নহৰু কেইফুটামানো দি দিছোঁ, জলকীয়া এটা, ৰঙচুৱাকৈ অকণমান ৰঙচুৱা হোৱালৈকে ভাজোঁ। ইফালে মানিমুনি ভাজিখিনি মই লৰাই আছোঁ। এতিয়া 5 মিনিট হাই ফ্লেমত ভাজিলোঁ। এতিয়া ল' ফ্লেমত যেতিয়ালৈকে আলুখিনি সিজি নাযায় তেতিয়ালৈকে ভাজি থাকিম। আৰু ঢাকনাখন মাৰি দিছোঁ আকৌ। এইখিনি আমাৰ ৰঙচুৱা হৈ গ'ল। এতিয়া ঢেকীয়া কেইডাল দি দিছোঁ। কেইডালমান ঢেকীয়া অলপ লেৰিলে ৰ'দত দিয়া বেছি হ'ল, সেইকাৰণে অকণমান ক'লা পৰি গৈছে। আৰু আলু, হালধি, নিমখ, এইখিনিও কম জুইত ভাজিব লাগিব। ঢেকীয়াখিনিও এতিয়া ঢাকনাখন লগাই দিওঁ। মানিমুনি ভাজিখিনি দুবাৰ লৰাই দিলোঁ, আকৌ এতিয়া লৰাই দিওঁ। ঘনে ঘনে লৰাব লাগিব এতিয়া, নহ'লে ধৰি যাব। লেৰেলাই ভাজিলেই এইখিনি ধৰি যাব। আৰু 10 মিনিটমান ভাজিলেই মানিমুনি ভাজি ৰেডিয়ে হৈ যাব। চোলাটোত কেৰাহী এখন বহাই দিছোঁ, ইয়াত কচু ভাজিকণ বনাওঁ। তেলকণ দি দিছোঁ, এইখিনি গৰম হৈ গ'ল। পাঁচফোৰণ অকণমান দি দিছোঁ, পাঁচফোৰণকেইটা ধুনীয়াকৈ ফুটি গ'ল। এতিয়া এই বিলাহীখিনি এতিয়া সিজি গৈছে, অকণমান ভাঙি দিওঁ এনেকৈ। আৰু লগতে এয়া আদা, নহৰু, জালুক, জলকীয়া গোটেইখিনি দি দিছোঁ। এতিয়া হালধিখিনি দি দিছোঁ জোখ অনুযায়ী, নিমখো এতিয়া জোখমতে দি দিছোঁ। আকৌ মিক্স কৰি দিম। এতিয়া সিজাই লোৱা কচুখিনি দি দিছোঁ।
আৰু গোটেইখিনি মিক্স কৰি দিম। কচুখিনি গোটেইখিনি মিক্স কৰা হৈ গ'ল। এতিয়া মই এয়া পদুনা, মচন্দৰী, মান ধনিয়া গোটেইখিনি দি দিছোঁ আৰু মিক্স কৰি দিম। আৰু এইখিনি 10 মিনিট অকণমান এনেকৈ লৰাই বগৰাই থাকিম। তাৰপিছত মোৰ কচুৰ ভাজি জ্বলা টেঙা ৰেডি। মানিমুনিখিনি ভজা কম জুইত ভজা পূৰা 10 মিনিট হৈ গ'ল। আৰু মোৰ মানিমুনি ভাজি আলুখিনিও সিজি গৈছে আৰু ৰেডি মানিমুনি। এতিয়া মই গেছটো অফ কৰি থওঁ। ইফালে কচু ভাজি মই লৰাই থকা হ'ল অলপ সময়। এতিয়া পূৰা ৰেডি হৈ গ'ল। এতিয়া মই গেছটো অফ কৰি থওঁ। ঢেকীয়া ভাজি কালাৰটো অলপ ক'লা নিচিনা দেখিছে, কিন্তু ৰ'দত ঢেকীয়াটো মানে লেৰেলাওঁতে অলপ ক'লা নিচিনা হ'ল, সেইকাৰণে কালাৰটো, কিন্তু দেৰি যোৱা নাই। পূৰা মোৰ আলু সিজিল। এতিয়া মোৰ ঢেকীয়া ভাজিও ৰেডি। 3খন ভাজি ৰেডি। আজি আমাৰ দুপৰীয়াৰ থালিখন ৰেডি। মচুৰ দালি, কণবিলাহীৰ টেঙা, কচুৰ ভাজি জ্বলা টেঙা আৰু এয়া ঢেকীয়া আলু ভাজি, আকৌ মানিমুনি আলু সৰু আলুগুটি ভাজি। দুপৰীয়াৰ থালি ৰেডি। A few moments later. হেল্ল' এভৰিৱান, ভাত বনোৱা হ'ল আৰু চুনুক দিলোঁ খাবলৈ। এতিয়া সঞ্জু মই বাবাক তিনিটা আছোঁ। প্ৰথমতে পিঠা কেইটামান বনাই লওঁ। আমাৰ 12 চহৰীয়াত ভাওনাৰ কাৰণে পিঠা দিব লাগে। এয়া মিক্সিত পিঠা খুন্দিছিলোঁ কাৰণে এইখিনি অকণমান পানীত ছটিয়াই এনেকৈ এতিয়া চালি লওঁ। আৰু এইখিনি গুড় তিল সানি লৈছোঁ। এতিয়া এইখিনি মই চালি লৈ পিঠাকেইটা বনাওঁ। আকৌ এইফালে এয়া কোমল চাউল তিয়াই থৈছিলোঁ, টুকিলোঁ এতিয়া এয়া বৰপিঠাৰ কাৰণে। আমাৰ এতিয়া ভাওনাৰ কাৰণে পকা মিঠৈ, তিলৰ লাডু, খোলা পিঠা, বৰপিঠা দিব লাগে। কাইলৈ দিবই লাগিব জমা, সেইকাৰণে পুৰোঁ এতিয়া কেইটামান। ভাত খোৱা নাই, ভাত খোৱাৰ আগতে পিঠাকেইটা বনাই লওঁ। মই ভাত খোৱাৰ আগতে পিঠা কেইটামান বনাই লওঁ। এয়া চাওকচোন, একেবাৰে মিক্সিত খুন্দা পিঠাগুড়ি এটাও ভঙা নাই। কি ধুনীয়াকৈ উঠিছে পিঠা। মানুহে কয় মিক্সিত খুন্দা পিঠাগুড়িৰে পিঠা উঠাব নোৱাৰি। এইকেইটা দেখিছে ধুনীয়াকৈ উঠিছে। হেল্ল' এভৰিৱান, পিঠাকেইটা আধা বনাই ল'লোঁ। বনাই লৈ এতিয়া ভাত খাওঁ। বাবাওকে খাই আছে। এয়া সঞ্জুক দিছোঁ, এয়া আমি খাওঁ। মই লৈছোঁ কচু ভাজি, মানিমুনি, ঢেকীয়া ভাজি, দালি। এতিয়া খাওঁ। সঞ্জু পূৰা খোলত লাগি ভাত পানী খাই পিঠাগুড়িকেইটা খুন্দিলোঁ। খুন্দি পেলাই এতিয়া আমাৰ সঞ্জুহঁতৰ 12 চহৰীয়া খোলাতেই খোলৰ ৰিহাৰ্চেল হ'ব। সকলোৰে হ'ব, খোলৰ হ'ব, সূত্ৰধাৰীৰ, ভাৱৰীয়াৰ। আজিৰ এই দুদিন আৰু ৰিহাৰ্চেল খোলাতে হ'ব। যাওঁচোন ব'লক, আপোনালোককো দেখাওঁ। এভৰিৱান, পকামূৰা পথাৰ পাই গ'লোহি। এতিয়া পূৰা এয়া চব গায়ন বায়ন, যোৰা শিকোৱা ল'ৰা ছোৱালীবিলাক চব আহিছে। এতিয়া গৈছে নিজ নিজ খোলাত। আহিছে চব, বৌহঁতো ওলাই আহিছে আৰু চাবলৈ। এয়া খোলাৰ কাম হৈছে আৰু এয়া পূৰা ওপৰত চন্দ্ৰতাপ তৰা হ'ল, পূৰা কমপ্লিট হৈছেই। চাৰিওফালে এয়া আৰু সঞ্জুহঁতৰ ওচৰলৈ যাওঁ। মেইন মণ্ডপৰ এয়া গম্বুজটো, এয়া কলচী যোৱাকালি উঠালে আৰু কি ধুনীয়া লাগিছে দেখিছেনে। এয়া চৌঘৰ, বাটচৰা, চৌঘৰ, প্ৰত্যেকখন খোলাৰে এটা এটা চৌঘৰ আৰু বাটচৰা এনেকৈ গোটেই চাৰিওফালে আছে। মানে গোলকৈ ঘূৰি থাকিলেই হ'ল আৰু। এইফালে প্ৰদৰ্শনী, এইফালে ষ্টলবিলাক। এয়া শ্ৰীমন্ত কলাক্ষেত্ৰ, শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ সমাজৰ এয়া বনাই আছে, হোৱা নাই, এতিয়া হ'ব আৰু। প্ৰতিমূৰ্তি আনি থৈছে, শৰাই এচব ঢাকি থৈছে আৰু এইবিলাক ষ্টল হ'ব, প্ৰদৰ্শনী, এইখিনি প্ৰদৰ্শনী হ'ব। চাৰিওফালে পূৰা কামত লাগি আছে। এয়া ইফালে ঘৰ এটা বনাইছে VIPৰ কাৰণে। এয়া চব পূৰা লাগি আছে, পূৰা খেৰৰ ঘৰ। আৰু ভিতৰত দেখাওঁ ব'লকচোন কেনেকৈ বনাইছে, কিনো কৰি। ধুনীয়াকৈ খেৰেৰে বনাইছে। এয়া এনেকৈ ৰেলিং দিছে। এইটো VIPৰ হল, ধুনীয়াকৈ বনাইছে।
কিবা টয়লেট বনাইছে এয়া ৰেগৰ নিচিনাকৈ বাঁহৰে বনাই দিছে কিচেনেই হ'বনে কি হ'ব এতিয়া পিছতহে ধৰা যাব আৰু এতিয়া গম নাপাওঁ ছেটবিলাক আনিছে কুমুদ বেচিন সকলো আনিছে এতিয়া হৈ আহিছে আৰু লাইটটো দিয়া নাই কিন্তু চাৰিওফালে খোল ঢোল পূৰা লাইট দিছে এতিয়াহে ভাল লাগিছে লাইট দিছে এতিয়া হ'ব চাগে খোলৰ আৰু আৰম্ভণি এয়া চাওকচোন চব পিনে মানে ইয়াত নতুন মানুহ আহিলে হেৰাই যাব আৰু প্ৰত্যেকখন খোলা এয়া চন্দ্ৰতাপ দিয়া আছে চন্দ্ৰতাপৰ তলতেই ভাওনা ভাগ আৰু মাজৰ এই অংশটোতে ৰাইজ বহিব প্ৰত্যেকখন মানে আমাৰ 6খন গাঁও মিলি এটা আঞ্চলিক এয়া প্ৰত্যেকখন খোলা এই চন্দ্ৰতাপ দিয়া এই ভাগত হ'ব ভাওনা আকৌ এই ভাগত ৰাইজ বহিব আৰু এনেকৈ ভাৱৰীয়া গৈ এনেকৈ মাজৰ এনেকুৱাত ঘূৰিব এক পাক চাই আহিলোঁ এতিয়া খোল আৰম্ভ হ'ব কেতিয়া এতিয়া 5টা বজাৰ পৰা আৰম্ভ বুলি কৈছিলে কিন্তু এতিয়ালৈকে আৰম্ভ হোৱা নাই অলপ সময় লাগিব চাগে লাইটখিনি দিওঁতে কলচীটো ইমান ধুনীয়া লাগিছে নহয় পূৰা এতিয়া দবনি হ'ব ঢোলৰ তাৰপাছত খোল হ'ব যোৰা তাৰপাছত সূত্ৰধাৰী তাৰপাছত অখৰা এইটো সাংস্কৃতিক সন্ধ্যাৰ কাৰণে মঞ্চ বনাই আছে পকামূৰা পথাৰৰ পৰা আহি পালোহি আৰু গায়ন বায়নৰ যোৰা অকণমান দেৰি হ'ব বুলি কোৱাত মই নাথাকিলোঁ আৰু গুচি আহিলোঁ ঘৰত কাম আছিলে তাৰমানে পিঠাগুড়িখিনি খুন্দি থৈ গৈছিলোঁ পিঠা কেইটামান বনাওঁ এতিয়া আকৌ দিবই লাগিব কাইলৈ বাৰে চহৰ কাৰণেই দিব লাগিব সেইকাৰণে মই নৰখিলোঁ আৰু আজিৰ ভিডিঅ'টো ইয়াতে সামৰোঁ আজিৰ যদি ভিডিঅ'টো আপোনালোকে ভাল পায় লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব কাষত থকা বেল আইকনটো টিপি অলপ ছেট কৰি দিব আকৌ এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ ওচৰলৈ আহিম আজিলৈ আহোঁ ধন্যবাদ